Hi friends, welcome back to my YouTube channel. আজি যেহেতু মহাশিৱৰাত্ৰি সো আমি এতিয়া ধূপ চাকি দিবলৈ যাবলৈ ওলাইছো ইয়াতে ওচৰতে পাতিছে মই আছো আজি লগৰ এজনী ঘৰত যেহেতু তাহাঁতৰ ঘৰৰ ওচৰতে পূজা পাতে মণ্ডপ বনাই সো এতিয়া চাই থাকক ভিডিঅটো তাত কেনেদৰে ডেকোৰেশন কৰিছে বা কেনেদৰে পূজা পাতৰ জুজা চলাইছে দেখুৱাই আছো মই আপোনালোকক সো আজি মোৰ ফালৰ পৰা সকলোলৈ বহুত বহুত শিৱৰাত্ৰিৰ শুভকামনা থাকিল আৰু ভিডিঅটো চাই থাকিব সো এতিয়া আমি ৰেডি কৰি ললো চাকি ধূপ ক'ত আছে বেল এতিয়া আমি ইয়াত লৈছো বেলপাত ধূপ চাকি তেল এইবিলাক সব লৈ লৈছো গাখীৰ তাৰপাছত আমি হেয়া লৈ যাম আমি যাম বেলপাত এনেকে ইয়াত লৈ যাওঁ নেকি কাষতে এটা কাম এই তাতে ঘটি এটা কাবাপা লৈ ল'ম হনে এটা অলপ গাখীৰ লৈ যাওঁ মোলে সেইটো তাৰপা ঘটি এটা লৈ ল'ম ইয়াতে অলপ লৈ যাওঁ এইটো ডাঙৰটো নিনো একো নহয় লৈ যা দুইটা লৈ আনিম আকৌ ধূপ আছে ন তোৰ তাত ধূপ আছে জুই চলা নাই খালি জুই চলা নাই বোলে তাত থৈ আহিছো আচ্ছা বেক কেমেৰা আমি এতিয়া গৈ আছো ধূপ চাকি জ্বলাবলৈ কাৰণে বলক আমাৰ শান্তিপুৰ শিৱ মন্দিৰৰ অকণমান শিৱৰাত্ৰিৰ দৃশ্য আপোনালোকক ধুনুৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম মোবাইলটো নানিলো নহয় মুম্বাই তাত নাই শিৱ বহুত ধুনীয়াকে পেণ্ডেল দিছে ढेर মানুহ আছে यार ऐसा ग्लो तो मुझे भी चाहिए এনেকে কৰে নহয় নুপুৰ হয় কথাটো দেখাই তাই আমি এতিয়া মন্দিৰৰ পৰা আহি পালোহি ঘৰ এয়া প্ৰসাদ তাৰপিছত এতিয়া আমি খাম মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব চাই দিলে বাই বাই